গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আপোনালোকে চাগে ককাক দেখি পাইছে। আজি ককাৰ ওচৰলৈ আহিলোঁ, ককাৰ লগত অলপমান কথা পাতোঁ। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। A few moments later. আজিকালি বুঢ়ী হৈ ছোৱালীবিলাক ঘৰত থাকে আৰু বুঢ়া দৰালে যায় কেলা চব ভাঙি দেশখন গোটেই হৰকম্প লগাই দিলে। এতিয়া কিছুমান বেজি দি মানুহবিলাক চব দুৰ্বল কৰি পেলাইছে। খবৰ হৈছে এইটো কি বেজি? কৰোণা বেজি খুব বেছি বাচ্চা 2 বছৰ বা 3 বছৰ চব মানুহ ফুপুৰা হৈ আহিছে কেলা। শক্তি নাই, জোৰ নাই। ৰাইজক সুধিবা, মই নকওঁ হয়নে নহয়। সেইকাৰণে কৈছিলোঁ কৰোণা মোৰ বাকী চিন্তা তাইক মই খুৱাই প্ৰেম কৰি আছোঁ বুলি কৈছিলোঁ। অৰ্থ সেইটো আজি আধা কাট, কাইলৈ পান কাট, কাইলৈ জম কাট, কাইলৈ আল কাট, কাইলৈ কিয় চব টকা ঘটা বুদ্ধি চব কি কৰিবলৈ। আমি অসমৰ নাগৰিক নহয় প্ৰমাণ কিয় হ'লে মোৰ জীৱনটো গোটেই পাৰ কৰিলোঁ। পহিলা ষ্টেণ্ড কৰি NRC উলিয়াই গোটেই মানুহ দৰা খেলা পগলা কৰি পেলালে, হয়নে? Thanks. Love you. Forever.